অসম বিধানসভাৰ এগৰাকী সন্মানীয় সদস্য তথা অসম বিধানসভাৰ দৰে পবিত্ৰ মজিয়াৰ উপাধ্যক্ষৰ দৰে পদ অলংকৃত কৰা বোকাজান সমষ্টিৰ মাননীয় বিধায়ক ডাক্তৰ নুমল মুমিন ডাঙৰীয়াই শেহতীয়াভাৱে হোজাইৰ গৌৰৱ তথা এছিয়া মহাদেশৰ সৰ্ববৃহৎ গ্ৰামাঞ্চলৰ চিকিৎসালয় হাজী আব্দুল মজিদ মেমৰিয়েল হস্পিটেল চমুকৈ হাম হস্পিটেলক লৈ যি মন্তব্য প্ৰকাশ কৰিছে সেই মন্তব্যত হাম হস্পিটেল তথা আজমলৰ গৃহ জিলাৰ এগৰাকী যুৱক হিচাপে আমি অত্যন্ত দুখ পাইছো অত্যন্ত মৰ্মাহত হৈছো আৰু অত্যন্ত ব্যথিত হৈছো যদি মাননীয় উপাধ্যক্ষ মহোদয়ৰ তেনেকুৱা ধৰণৰ কিবা সন্দেহ আছিল তেতিয়া হলে তেখেতে সৰকাৰী সংস্থাৰ জৰিয়তে তদন্ত কৰি এই মনৰ প্ৰশ্ন যেটো আছিল এই প্ৰশ্নৰ উত্তৰ ল'ব পাৰিলেহেঁতেন কিন্তু ৰাজহুৱাভাৱে তেনেকুৱা মন্তব্য প্ৰদান কৰাত আমি হোজাই জিলাৰ এগৰাকী যুৱক হিচাপে বা হোজাই জিলাৰ সচেতন মহলে অত্যন্ত দুখ পাইছো এইখন এনেখন চিকিৎসালয় যিখন চিকিৎসালয় মাদাৰ টেৰেছাই উদ্বোধন কৰিছিল যিখন চিকিৎসালয়ত বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা সম্প্ৰদায়ৰ লোকে চিকিৎসা সেৱা লাভ কৰি আছে আৰু যিসকলে ইয়াত চিকিৎসা সেৱা প্ৰদান কৰি আছে এখেতসকল বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষাৰ সকলোৱে মিলি সমিল মিলেৰে এইখন চিকিৎসালয় তথা এইখন অনুষ্ঠানক জাকত জিলিকা ৰূপে পৰিগণিত কৰাত সকলোৱে সহায় কৰি আছে আৰু আমি ভাবো আমি সকলোৱে মিলি এইখন চিকিৎসালয়ক আৰু অধিক উন্নত কৰি বিশ্বৰ মানদণ্ডৰ এখন অন্যতম চিকিৎসালয়লৈ আমি পৰিণত কৰাৰ চেষ্টা কৰিব লাগে ধন্যবাদ